আজি বৰা চাউলৰ পিঠা বনাইছোঁ। আগদিনা ৰাতিয়ে এয়া চাউলকেইটা বৰা চাউল তিয়াই ৰাখিছোঁ আৰু ৰাতিপুৱা এইখিনি খৰাহিত ধুনীয়াকৈ ধুই লৈ এয়া টুকি দিছোঁ। এয়া চাইছোঁ চাউলটো ধুনীয়াকৈ ভাগি গৈছে। আজি আপোনালোকক দেখাবলৈ লৈছোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত কেনেদৰে বৰা চাউল খুন্দি পিঠা বনাব পাৰি এটিও নভগাকৈ। এখন চাফা কাপোৰ মই লৈছোঁ আৰু খৰাহীৰ ওপৰত এইদৰে দিছোঁ। এয়া নিয়ৰ হোৱা বৰা চাউলকেইটা পুনৰ এই কাপোৰখনত বাকি দিছোঁ। এই কাপোৰখনত বাকি দিয়াৰ এটাই উদ্দেশ্য, কাপোৰখনে পানীখিনি শুহি ল'ব। এয়া মই ধুনীয়াকৈ মেলি দিছোঁ চাউলকেইটা আৰু মাজে মাজে এইদৰে লৰাই থাকিব লাগিব, তেতিয়াহে চাউলকেইটা জৰজৰীয়া হ'বগৈ। সকলোকে মোৰ চেনেললৈ আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। কাপোৰখনে এইদৰে চাউলকেইটা মোহাৰি দিলেও চাউলৰ লাগি থকা পানীখিনি গুচি যায়গৈ আৰু এই কাপোৰখনত দিয়া চাউলকেইটা ইতিমধ্যে কাপোৰখন তিয়াই পেলালে আৰু সেইকাৰণে মই কাপোৰৰ জেগা টুকুৰা চেঞ্জ কৰি দিছোঁ। এইদৰে কাপোৰৰ জেগা টুকুৰা চেঞ্জ কৰি এটা সময়ত ধুনীয়াকৈ চাউলকেইটা শুকাই যাব আৰু খুন্দিব পৰা হ'ব। চাউলকেইটা শুকাই মানে মই প্ৰয়োজনীয় সামগ্ৰীকেইটা যোগাৰ কৰি লৈছোঁ। এটুকুৰা গুৰ লৈছোঁ, মিহিকৈ চকুলি লৈছোঁ। আজি মই গুৰ আৰু তিলেৰে বনাবলৈ লৈছোঁ। নাৰিকল আৰু চেনিৰেও ভাল লাগে বনালে। আৰু এয়া তিলকেইটা ধুনীয়াকৈ ধুই কৰি ভাজি লৈছোঁ। আজি ৰ'দটো নায়েই, সেয়েহে মই কেৰাহীতে এইদৰে ভাজি ল'বলগীয়া হৈছে। কেৰাহীত ধুনীয়াকৈ ভাজি খৰখৰীয়া কৰি ল'লোঁ আৰু এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি দুয়োটাৰে সমান জোখত বনাই ল'লোঁ। এতিয়া চাউলকেইটা খুন্দিব পৰা হৈছে আৰু সেয়েহে মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি লৈছোঁ। চালনীখন ঘন চালনী ল'ব লাগে, দুবাৰকৈ চালিব নালাগে যাতে একেবাৰতে চালি হয়। মই ধুনীয়াকৈ চালনী চালি দিছোঁ আৰু এয়া মোৰ পিঠা গুৰিকেইটা হৈ গৈছে। যদি পিঠা সহজে নুঠে তেতিয়াহ'লে অকণমান পানী ছটিয়াই পিঠাগুড়িকেইটা এইদৰে মোহাৰি লৈ চালনীত এইদৰে মোহাৰি দিব লাগে, তেতিয়া অতি সহজতে পিঠাটো উঠি যায়। মই পিঠা বনোৱা আৰম্ভ কৰি দিলোঁ। গুৰ আৰু তিলৰ মিশ্ৰণখিনি দিছোঁ। আৰু পিঠাটো হোৱাৰ পাছত চাফা কাপোৰেৰে মুচি দিব লাগে। আজিকালি ঢেঁকী পাবলৈকে নাইকিয়া হৈছে আৰু ঘৰতে থকা মিক্সাৰ গ্ৰাইণ্ডাৰটো ইমান ধুনীয়াকৈ ইউজ কৰিব পাৰি, নহয়নে বাৰু? এই মিক্সাৰ গ্ৰাইণ্ডাৰতে ইমান ধুনীয়াকৈ বৰা চাউলৰ পিঠা সহজতে হৈ যায়। আপোনালোকে দেখা পালেই নিশ্চয়, আৰু যিসকলে বনাই চোৱা নাই বনাই চাব। আজিৰ ভিডিঅ'টি যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটি কৰি দিব যিসকলে পোনপ্ৰথমভাৱে চাই আছে। আজিলৈ আহোঁ।